নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এছকে লাৰ্ণ এডুকেশ্যন চেনেলটোলৈ। আশা কৰোঁ সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, অতি কম সময়তে EVSৰ 15টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ জানো আহক। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, EVSৰ পাৰ্ট 1, পাৰ্ট 2ৰ ভিডিঅ'কেইটা তলৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে, আপোনালোকে গৈ চাবগৈ পাৰিব। কুৱেশ্যন 1, শস্য পথাৰৰ পৰা উদ্ভৱ হোৱা কোনটো গেছে গোলকীয় উষ্ণতাত প্ৰভাৱ পেলাইছে? এনচাৰ এ, মিথেন গেছে। কুৱেশ্যন 2, কোনটো গেছে অতি বেঙুনীয়া ৰশ্মি ধৰি ৰাখে? এনচাৰ বি, অৰ্জন গেছ। কুৱেশ্যন 3, কোনটোক লাফিং গেছ বুলি কোৱা হয়? এনচাৰ এ, নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি কোৱা হয়। কুৱেশ্যন 4, আটাইতকৈ পাতল গেছবিধৰ নাম কি? এনচাৰ বি, হাইড্ৰজেন। আটাইবোৰ গেছৰ ভিতৰত হাইড্ৰজেনটো পাতল। কুৱেশ্যন 5, আটাইতকৈ বিষাক্ত গেছবিধৰ নাম কি? এনচাৰ এ, কাৰ্বন মনক্সাইড। কুৱেশ্যন 6, কোনবিধ গেছৰ বাবে অ'জন স্তৰত বিন্ধা ওলাইছে? এনচাৰ বি, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ বাবে অ'জন স্তৰত বিন্ধা ওলাইছে। কুৱেশ্যন 7, তলৰ কোনটো মাংসভোজী উদ্ভিদ? এনচাৰ চি, ওপৰৰ দুয়োটাই। ভেনাছ ফ্লাইটেপছ আৰু কলচী উদ্ভিদ দুয়োটাই মাংসভোজী উদ্ভিদ। কুৱেশ্যন 8, সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কোনটো গেছ উৎপন্ন হয়? এনচাৰ এ, অক্সিজেন গেছ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হয়। কুৱেশ্যন 9, পৰিৱেশত থকা আমাৰ চাৰিওফালৰ বায়ু, পানী, মাটি, গছ-গছনি আৰু জীৱ-জন্তুৰ সকলোবোৰ বিষয়ে কাৰ্য সম্পাদনৰ প্ৰণালীবদ্ধ অধ্যয়নক কি বুলি কোৱা হয়? এনচাৰ এ, পৰিৱেশ অধ্যয়ন বুলি কোৱা হয়। কুৱেশ্যন 10, কেতিয়া পৰিৱেশ শিক্ষাক SCERT-য়ে স্কুলীয়া শিক্ষাৰ অপৰিহাৰ্য অংগ বুলি ধৰিছিল? এনচাৰ এ, 1975 চনত। কুৱেশ্যন 11, ৰেড ডাটা বুক কোনে প্ৰকাশ কৰে? এনচাৰ বি, IUCN। IUCNৰ সম্পূৰ্ণ ৰূপ হৈছে আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘ। ইয়াৰ ইংলিছৰ সম্পূৰ্ণ ৰূপ হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ। কুৱেশ্যন 12, অ'জন গেছ কোনটো স্তৰত থাকে? এনচাৰ এ, ষ্ট্ৰেটোস্ফিয়াৰত অ'জন গেছটো থাকে। কুৱেশ্যন 13, তলৰ কোনবিধ পতংগভোজী প্ৰাণী? এনচাৰ এ, বনৰৌ। বনৰৌ হৈছে পতংগভোজী প্ৰাণী। কুৱেশ্যন 14, ভূমি অৱনমন কি কাৰণে হ'ব পাৰে? এনচাৰ চি, ওপৰৰ আটাইকেইটাই। ভূমি প্ৰদূষণ, ভূমিস্খলন, জল আবদ্ধকৰণ এই সকলোৰ দ্বাৰাই ভূমি অৱনমন হ'ব পাৰে। কুৱেশ্যন 15, উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় উদ্ভিদ হৈছে? এনচাৰ বি, কলচী উদ্ভিদ। এইবিধ উত্তৰ পূৰ্বাঞ্চলৰ লুপ্তপ্ৰায় উদ্ভিদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যদি আপুনি নতুনকৈ চেনেলটোলৈ আহিছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ ভিডিঅ' পাই থাকিব। ধন্যবাদ।